গুগল বাইদেৱে কি ক'লে শুনিলেই নহয়। হয়, বছৰৰ প্ৰথম দিনটোতনো আমি ঘৰত কেনেকৈ থাকোঁ, সেইবাবে বৰ্তাৰ ছোৱালী দুজনীৰ সৈতে আমি বাগানৰ মাজে মাজে গ'লোঁ এডোখৰ সুন্দৰ ঠাইলৈ, কালিয়নী নৈ। এই কালিয়নী নৈলৈ আচলতে আমি যোৱা নাছিলোঁ, তাৰ পাৰতে থকা বুদ্ধিষ্ট টেম্পল ভাগলৈ গৈছিলোঁ। প্ৰথমতে যাওঁতে অলপ ভয় লাগিছিল, কাৰণ যাওঁতেই তেওঁলোকে কৈছিলে বোলে ৰাস্তাত অলপ হাতীলৈও ভয় আছে আৰু ৰাস্তাটো একদমেই বাগান আৰু ৰিজাৰ্ভেৰে ভৰা। কিন্তু গৈ পাই সেই ভয় আমাৰ ফূৰ্তিত পৰিণত হ'ল। ইমানেই শান্তিৰ পৰিৱেশ, মানে কি ক'ম। আহকচোন অকণমান মন্দিৰ ভাগৰ সৌন্দৰ্য আপোনালোকেও উপভোগ কৰক। মন্দিৰ ভাগত কিছু সময় কটাই আমি ঘৰলৈ বুলি উভতিলোঁ আৰু উভতাৰ পৰত অলপ নৈৰ কাষতে বহি ফটো তুলিলোঁ আৰু মনটোও ৰিফ্ৰেছ কৰিলোঁ। সকলোবোৰ মিলি একদম 1 জানুৱাৰী খানা সুন্দৰকৈ খাই আছে। এনেদৰে উভতাৰ পথত অলপ ফূৰ্তি কৰিলোঁ। তেন্তে আজিলৈ আহোঁ দেই, বাই বাই।